প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আপোনালোকে দেখি মোৰ মনত অকণো সন্দেহ নাই যে এইবাৰ নগাঁও সংসদীয় সমষ্টিৰ এই আমাৰ যাত্ৰা অপ্ৰতিৰোধ হ'ব। আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ দেশ এনেকুৱা এটা সন্দিগ্ধখনত, এনেকুৱা বিপদৰ ক্ষণত আছে। যদি এতিয়া আমি সকলোৱে একলগ হৈ যদি আমাৰ দিল্লীত নৰেন্দ্ৰ মোদী চৰকাৰক যদি আমি উৎখাত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ভাৰতবৰ্ষৰ আগত সন্মুখত এটা বৰ ডাঙৰ বিপদ হ'ব, ভয়ংকৰ বিপদ হ'ব, অসমৰ ভয়ংকৰ বিপদ হ'ব। আৰু এওঁলোকে অসমত একোটা জুই জ্বলাবলৈ চেষ্টা কৰিছে। আমাৰ অসমত, দেশত তেওঁলোকে ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত তেওঁলোকে মানুহক ভাগ ভাগ কৰি পেলাই আমাক সকলোকে দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি সকলোৱে ঐক্যবদ্ধ হৈ এই সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব। আপোনালোকে সকলোৱে একেলগে এই বিজেপি চৰকাৰৰ বিৰুদ্ধে, এই বিজেপি দলটোৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব। আৰু আপোনালোকে মোক আপোনালোকৰ আশীৰ্বাদ আৰু দোৱা কৰিব যাতে আমি সকলোৱে মিলি পেলাই এই বিজেপি দলক উৎখাত কৰিব পাৰোঁ। মই পিছত আপোনালোকৰ ইয়ালৈ আনুষ্ঠানিকভাৱে মই মনোনয়ন পত্ৰ দিয়াৰ পিছত আনুষ্ঠানিকভাৱে মই ইয়ালৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু মোৰ